হৈছো পৰৰে জানৈ ৰাম ইঘৰ হাৰিলি সিঘৰ মুচিলি অমজিয়াত পৰি ৰল সকলোকে নমস্কাৰ জনাই আজিৰ ভিডিঅ'টি বিয়াৰ গীতেৰে আৰম্ভ কৰিছোঁ। আজি এটি জোৰোণ মেকআপ আপোনালোকৰ মাজলৈ লৈ আহিছে। হেল্ল' এভৰিৱান, গুড মৰ্ণিং। মই এবাৰ ছিজনৰ ছেকেণ্ড ব্ৰাইডেল মেকআপটো কৰিব গৈ আছোঁ। তো ভিডিঅ'টোৰ জৰিয়তে আপোনালোককো দেখুৱাম। আপোনালোকে ভিডিঅ'টি স্কিপ নকৰি শেষলৈকে চাব আৰু বলক এতিয়া বিয়া ঘৰলৈ গৈ লওঁ। এয়া আজি লোকেশ্যন আহি পাই গ'লোঁ। ঠাইখিনি হৈছে হাজোৰ একেবাৰে ওচৰতে কুলহাটী আৰু এজনী আছিলে আজিৰ ব্ৰাইড। আজি তাইৰ জোৰোণ ডে হয়, তো পলম নকৰি মেকআপটো কমপ্লিট কৰি লোৱা আহকচোন গাইজ। এই ভিডিঅ'টি একচুৱেলি মোৰ এমাহ আগৰে আছিলে। ফটোগ্ৰাফাৰৰ পৰা ফটো পাম বুলি ৱেইট কৰি থাকোঁতে ভিডিঅ'টি আপলোড দিওঁতে মোৰ এমাহে লেট হৈ গ'ল। তাৰপিছতো মই বাৰু ফটোখিনি নাপালোঁ। বাই দি ৱে এইটোৱে আছিলে আজিৰ ফাইনেল লুক। পুনৰ এটি নতুন ভিডিঅ'ৰ সৈতে লগ পোৱাৰ আশাৰে আজিলৈ বাই বাই গাইজ।